বহুত দিনৰ মূৰত তোমালৈ বুলি এখন চিঠি লিখিলো। আশা কৰোঁ তুমি কুশলে আছা। মোৰ খবৰ ল'বলৈ তোমাৰতো সময়ে নাই। এটা কথা কি জানা, যিদিনাৰ পৰাই মোৰ জীৱনত তুমি বজ্ৰপাত পেলাই থৈ গ'লা, সেইদিনাৰ পৰাই মোৰ খবৰ বেয়া। শুনাচোন, তোমাৰ বাৰু মনত আছেনে আমি যে আগতে ফোনত কথা পাতি আকাশত তৰা চাইছিলো, আৰু তুমি মোক কৈছিলা, অ জান, আকাশৰ জন্তুৰ দৰে মই তোমাৰ জীৱনটো পোহৰ কৰি দিম। তোমাৰ এতিয়া মোলৈ মনত পৰেনে? কেতিয়াবা অতীতক মনত পেলোৱানে? চোৱা চোৱা, টিৰবিৰাই থকা তৰাবোৰে আমাৰ প্ৰেমক সম্ভাষণ জনাইছে। আৰু যে কত কথা, এই কথাবোৰ মোৰ বহুত মনত পৰে। এটা কথা জানিবলৈ মোৰ এতিয়াও মন যায়, তুমি মোক কিয় প্ৰতাৰণা কৰিলা? তোমাৰ জানিবলৈ মন যায়নে মই কেনেদৰে আছো, ক'ত আছো, কি কৰি আছো? সময়ে সকলোকে সলনি কৰে, আৰু হয়তো সময়ৰ লগে লগে আমি দুয়ো চিনাকি হৈ গলো। কিন্তু তোমাৰ প্ৰতি মোৰ কোনো ধৰণৰ ক্ষোভ নাই। কেতিয়াবা বৰ দুখ লাগে জানা, তোমাক কবলৈ বহুত কথাই থাকি গল। কম কম বুলি ভাবি থাকোঁতেই সকলো শেষ হৈ গল। কেতিয়াবা যদি সময় হয়, অতীতৰ পৃষ্ঠাবোৰ এবাৰ খুলি চাবা, কিমান যে ধুনীয়া আছিল সেই দিনবোৰ। হয়তো তোমাৰ বাবে সেয়া এতিয়া অতীত, কিন্তু মই যে এতিয়াও তাৰ মাজতে আবদ্ধ। আৰু কি জানা, এতিয়া মই প্ৰেমৰ পৰা বহুত দূৰতেই থাকো, কাৰো প্ৰয়োজন বোধেই নকৰো। এতিয়া মই নিজৰ কাম লৈ ব্যস্ত থাকো, নিজৰ মিছা হাঁহিৰে সকলোকে বুজাব বিচাৰো যে মোৰ খবৰ বহুত ভাল। তোমাক আৰু আমনি নকৰো, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম, তোমাৰ সুখতেই মই সুখী। মোৰ দুখবোৰৰ কাৰণ মই তোমাক নিদিওঁ,